हेलो गाइस এটা দুপৰীয়াই হ'ল বিচৰ পৰা আহি গা পা ধুই ফ্ৰেছ হৈ কিনে আমি এতিয়া আকৌ ওলালো জগন্নাথ মন্দিৰলৈ বুলি এয়া চাব পাৰে আমি ৰিক্সাত গৈ আছো এফালে মোৰ সাইডত আছে শতাব্দী তাই আৰু মই বহিছো ৰিক্সাত আৰু পিছফালে দেখিছে নহয় হেতু মন্দিৰটো পালোই আমি আৰু এটা দুখৰ কথা হ'ল যে জগন্নাথ মন্দিৰৰ ভিতৰত নহয় মোবাইলটো একেবাৰে এলাউ নকৰে তাত যদি ভিতৰত মোবাইল পাই নহয় 10,000 টকা জৰিমনা হয় তো এয়া আমি প্ৰবেশ কৰিম আৰু মন্দিৰৰ ভিতৰত মোবাইলটো দাদা এজনক দি দিম আৰু এই কৈছে নহয় মোক অকমান ভিডিঅ' কৰি দিয়ে না তাইকো অকন ভিডিঅ' কৰি দিলো আৰু ফাইনালি গাইস আমাৰ মন্দিৰ দৰ্শন হৈ গ'ল আৰু আমাক এজন বাবাই বহুত হেল্প কৰিলে ভিতৰত বস্তুবোৰ দেখাওতে আৰু ভিতৰত যে ইমান ভিৰ নহয় আৰু ইমান ভিৰৰ মাজতো যে আমি দৰ্শন কৰিলো হেতু বহুত ডাঙৰ কথা এতিয়া আমি যাম ৰুম তো চাই থাকিব